কেনেকুৱা লাগিব মোবাইলত দলিয়াই পেলাম এতিয়া কিন্তু কথা ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইছ আপোনালোকে চাই আছে দীপাংকৰ 539। আপোনালোকৰ কি খবৰ? ভাবোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আশা কৰোঁ সকলোৱে যেনে ভালে থাকক। চ' বন্ধু বান্ধৱীসকল, আজিৰ দিনটো মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মানে আজি কি হ'ল, কালি এটা আকৌ আজি একেদশা বতৰ এয়া ইয়াত তেনুৱালি দেখা নাপায়, এইফালে পকা ৰাস্তা দেখা নাপায়, মানে শান্তিয়ে নাইকিয়া হৈ গৈছে গাইছ। কি কৰোঁ কি নকৰোঁ, এইফালে দেখা পাইছে ৰাস্তা, মানে ৰাস্তা কোনো হেৰিয়ে নাই, চিনিয়ে নাপায় আৰু। এয়া আমাৰ শিলিখা শুকুৱাই থৈছে, ফাদাৰ গৰু দেখিছে গাখীৰ খীৰাবলৈ লৈ গৈ আছে, অকণমান গাভিনী হ'লেও গাখীৰ দি আছে আৰু। ये देखो ये इसको देखो, ये हमारा गरु है, गरु गरु ए गरु क्या कर रहा है तू? So guys, এয়া আমাৰ হিন্দী দেখা পালে, এয়া আমাৰ হিন্দী ভাষা আপোনালোকে দেখা পালে। মোৰ হিন্দী ভাষাটো কেনেকুৱা বেলুংগে। আজি মই লাই পাতৰ বইল খাম, আপোনালোকে চাই থাকিব। লাই পাত বইল কৰিম আজি, লাই পাত খাম, খাব নেকি? প্ৰকাণ্ড প্ৰকাণ্ড লাই হৈছে, মাত্ৰ এজোপা, বাকীখিনি চব সৰু সৰু। মই বেলেগ কাকো খাব নিদিওঁ, অকল মই খাম, কাকো নিদিওঁ। লাই বইল অকল মই খাম, কাকো নিদিওঁ। ভোক লাগিছে। কালি ৰাতি মানে মই ভাত নাখালোঁ। কালি ৰাতি মানে একচুৱেলি মোৰ পেটটো মানে গেছ কৰিলে, মানে ভাত নাখালোঁ। এতিয়া বেছি ভোক লাগি আছে, বোলো ভাতকেইটা খাবগৈ লাগিব এতিয়া, বলক। চব বন্ধু বান্ধৱী হ'ল, বিৰাট ভোক লাগিছে মোৰ, ৰুটিকে বনাওঁগৈ। একচুৱেলি মানে মই অকল পেকেটটো দেখাই থৈ দিলোঁ, মানে ইমানকৈ দেখা নাই, কাৰণ স্পনচাৰ নহয় যে। ভোক লাগিছে, ৰুটিকে বনাই খাওঁ। চ' ৰুটিটো বনাই লওঁ, চাই থাকক আপোনালোকে দেই, মাত্ৰ পেকেটটো নেদেখাওঁ। বন্ধু বান্ধৱী হ'ল, মোৰ বৰ্তমান বেলি হৈ গ'ল, চাই লওক। অঁ বেলি নহয়, খালি মঠি মানে লাড়ু কৰি হৈ গ'ল। এইখন বেলনা, এইয়া আটা লাডু, এইয়া বেলনা মাৰি, যিডালে আমাক মায়ে সদায় মৰিয়াই, এইডালে বেয়া কাম কৰিলে ৰাম কোবন দিয়ে। সেয়া এয়া আটা। চব বন্ধু বান্ধৱীসকল, বৰ্তমান মোৰ বেলি হৈ গ'ল, অৰ্থাৎ অথনি মানে মোৰ মুঠি আছিলে, বৰ্তমান বেলি হৈ গ'ল। এয়া মই বেলিলোঁ, ৰুটি বেছি হোৱা নাই, মাত্ৰ 14টা, মানুহ 4টা। মই খাম আপোনাৰ 3টা 4টামান, কেইটা খাই খাব। একচুৱেলি মই 7টালৈকে খাব পাৰোঁ, ৰুটি কমকৈ সেইটো কাৰণে খাব পাৰিম, সেয়াই কথা। ব'লক, মই যে কৈছিলোঁ আপোনালোকক মই এতিয়া কি লাই পাত বইল খাম। চ' লাই পাত বইল খাবলৈ হ'লে লাই পাত ছিঙিব লাগিব। এতিয়া মায়ে মোক কৈছে, লাই পাত যদি তোৰ বইল খাবলৈ মন গৈছে, তেনেহ'লে তই লাই পাত ছিঙি আন, তাকো সৰহকৈ। ব'লক লাই পাত ছিঙোগৈ। বিশেষকৈ এইটো ছিঙো জানো, এইটো ছিঙি দিওঁ যা। আৰু এইটো ছোৱালীজনী কাপোৰখনে ঢাকি দে, নহ'লে মোৰ চেনেল যাব। এইটো বিশেষকৈ একচুৱেলি এয়াই হৈ যাব চাগে ন গাইছ? গ'ল, মই ইমানখিনি ছিঙিলোঁ, এতিয়া মই ইমানখিনি খাম, মানে বইল। বৰ্তমান লাই বইলৰ কাৰণে সকলো ৰেডি হৈ গ'ল। চব বইলক চাই লওক। লাই পাত, বিলাহী 2টা, এটা
কি বুলি কয় নহৰু লুচন এটা পিঁয়াজ এয়া আদা তাৰপৰা এইফালে ধনিয়া দেখা পাবে চ' ব'লক বনাই লওঁ প্ৰথম বস্তুকেইটা আহি কৰি লওঁ তাৰপিছত একেবাৰে বনাই কমপ্লিট হ'লেহে মই আপোনালোকক দেখুৱাম আৰু দেই চ' গাইজ বৰ্তমান ৰুটি পুৰি কমপ্লিট হৈ গ'ল দেখা পাইছে আপোনালোকে সেয়া এইজনী আমাৰ মা বৰ্তমান মুখখন ফুলাই আছে মুখখন কৰি আছে কৰিবি আৰু ভুল গৈছোঁ যেতিয়া গাইজ বতৰৰ ফল বতৰত খাব লাগে আমি এতিয়া খাব লৈছোঁ বৰটেঙা বলক চাই লওঁ ন এয়া বৰটেঙা কাটি আছে এইজনী আমাৰ বাইদেউ চাওঁ মুখখন এইফালে দেখুৱাই দিয়ে অ' বাইদেউ মুখখন দেখুৱাইছে এয়া আমাৰ বৰটেঙা কাটি আছে লগতে জলকীয়া দি দিব দুটামান খালা ন বাইদেউ কেনেকুৱা লাগিছে বাৰু আজি বৰটেঙা খাবলৈ কেনেকুৱা লাগিব বৰটেঙা খাবলৈ কেনেকুৱা লাগিব মোবাইলটো দলিয়াই পেলাম এতিয়া কিন্তু কথা ক'বলৈ বেটি লোহা পানী ওলাইছে নেকি চাওঁ লোহা পানী ওলাইছে নেকি ডাইৰেক্ট খং কৰিছে মৰমী বাহঁতৰ বৰটেঙাকেইটা ইমান ধুনীয়া নহয় চিনেমেটিক বাইদেউ বৰটেঙা কি হ'ল আপোনাৰ নাখায় নে কি কি কাৰণে বা নিজে গুচাই যদি আপুনি নিজেই নাখায় কি হ'ব বাৰু আপোনাৰ হে গাইজ দেখা পাইছে মোবাইলতে কাঢ়ি লৈছে নোৱাৰি আৰু ভিডিঅ' বনাব এই লগত সেইটোৱে অ' গাইজ আমাৰ ভিডিঅ'বোৰ চালেনে আৰু যদি চাইছে মৰিলে কোনোবা মৰিলে নি আছে পাছফালে কোনোবা নি আছে কোনোবা ঢুকালে আপোনাৰ কেমেৰা দেখা নাপায় ইমান হেভি ইমান নহয় যে ইমান জুম কৰিব নোৱাৰোঁ চ' গাইছ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব এইজনী আমাৰ কোন মানে এইটো পখিলা উই গ'ল পখিলাটো উই গ'ল এইজনী মা মামা পিঁয়াজ খালা নি তুমি কি পিঁয়াজ কেলে খালা অ' ধুনু কি কৰিছা হা কাম কৰিছা অ' মই ধুনে কাম কৰিছোঁ কিমান কাম কৰিছা কি কাম কৰিছা শাক বুটলিছা অ' আমাৰ ধুনে শাক বুটলিছে দিয়া এতিয়া কি ভাজি বনাই খাবা নে কি খাবা আহা বন্ধু বান্ধৱীসকল মই কৈছিলোঁহে লাই শাক মই বইল কৰি খাম বৰ্তমান মোৰ লাই শাক বইল কৰি হৈ গ'ল বৰ্তমান মই খাব লৈছোঁ এয়া লাই শাকৰ বইল আৰু এয়া ভাত আৰু এয়া আমাৰ পিটিকনীয়ে ভাত খাই আছে মাম খাই আছে চ' ভিডিঅ'টো মই ইমানতে সামৰণি আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাই দিব চ' বাই ভিডিঅ'টো কেনেকুৱা এটা ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ